নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিয়পটিক্স এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ লৈছোঁ মেথছৰ অৰ্থাৎ গণিতৰ ৮ নম্বৰ চেপ্টাৰ, যাৰ নাম হৈছে ত্ৰিকোণমিতিৰ পৰিচয়, ইন্ট্ৰডাকশ্যন অফ ত্ৰিকোণমিতি। এতিয়া ত্ৰিকোণমিতি বুলি ক'লে আমি কিছুমান ফৰ্মুলা পাম। ত্ৰিকোণমিতিৰ কিছুমান ফৰ্মুলা আছে, সেই ফৰ্মুলাখিনিৰ আমি ব্যৱহাৰ কৰি ত্ৰিকোণমিতিৰ যিখিনি অংক আছে সেই অংকখিনি আমি কৰিব পাৰিম। ত্ৰিকোণমিতি বুলি ক'লে আমি এটা সমকোণী ত্ৰিভুজ বুজোঁ, ঠিক আছে। এটা সমকোণী ত্ৰিভুজ, এইটো এটা সমকোণী ত্ৰিভুজ। ধৰি লওঁ এই ত্ৰিভুজটোৰ এইটো এ কোণ, বি কোণ, চি কোণ, এই বি কোণটো হ'ব সমকোণ। এতিয়া ইয়াত কি বুজোঁ আমি, এই যোনডাল বি চি বাহু আছে, এই বি চি বাহুডাল হ'ব ভূমি, আৰু ইয়াত যোনডাল এ বি বাহু আছে, এই এ বি বাহুডাল হ'ব লম্ব, আৰু ইয়াত যোনডাল এ চি বাহু আছে, এই এ চি বাহুডাল হ'ব কৰ্ণ, অৰ্থাৎ আমি কৰ্ণ। এতিয়া ত্ৰিকোণমিতি বুলি ক'লে আমি কি বুজোঁ, ছাইন, কছ, টেন, কট, চেক, কচেক, সেইখিনি বুজোঁ, হয়। এতিয়া ইয়াত ছাইন বুলি ক'লে কি বুজিম, এতিয়া ফৰ্মুলাকেইটা হ'ব এই ত্ৰিভুজটোৰ অনুপাত, এই ত্ৰিভুজটোৰ পৰা যদি আমি চাওঁ, ১ নম্বৰে ছাইন ইজিকেলটো ইয়াত কি আহিব, ছাইন ইজিকেলটো মানে কি হয়, ছাইন ইজিকেলটো মানে হয় লম্ব বাই কৰ্ণ। ছাইন মানে হয় লম্ব বাই কৰ্ণ, অৰ্থাৎ এই ত্ৰিভুজ যদি চাবলৈ যাওঁ, লম্ব হ'ব এ বি আৰু কৰ্ণ হ'ব এ চি। নেক্সট যদি আমি চাওঁ কছ হ'লে আমাৰ কি হ'ব, কছ হ'লে হ'ব কৰ্ণ বাই লম্ব, কছ হ'লে হ'ব কৰ্ণ বাই লম্ব। ডেট মিনছ কৰ্ণ বুলি ক'লে আমি ইয়াত এ চি বুজোঁ, হয়। কৰ্ণ বুলি ক'লে আমি ইয়াত এ চি বুজোঁ, আৰু যোনটো লম্ব আছে, লম্ব বুলি ক'লে আমি এ বি বুজোঁ। ৩ নম্বৰে আহিব টেন বুলি ক'লে আমি কি বুজোঁ, টেন মানে হ'ব লম্ব বাই ভূমি, টেন মানে হ'ব লম্ব বাই ভূমি। ইয়াত লম্ব মানে কি, লম্ব মানে হ'ব এ বি, ভূমি মানে হ'ব চি বি, হ'ব। তাৰপিছত ৪ নম্বৰত আহিব আমাৰ ছাইনৰ উল্টা কি, কচেক, ছাইনৰ উল্টা কচেক। কচেক মানে হ'ব এই ছাইনটোকে উল্টা হ'ব, মানে কচেক মানে হ'ব কৰ্ণ বাই লম্ব, কচেক মানে হ'ব কৰ্ণ বাই লম্ব। কৰ্ণ হ'ব ইয়াত এ চি, লম্ব হ'ব এ বি। তাৰপিছত আহিব চেক মানে হ'ল কছৰ উল্টাটো হ'ব চেক, কছৰ উল্টা, কছ মানে আছিলে কৰ্ণ বাই লম্ব, কছৰ উল্টা যিহেতু চেক, গতিকে চেক মানে হ'ব লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ মানে আহিব এ বি বাই এ চি। ৬ নম্বৰে আহিব কট মানে কি, টেনৰ উল্টাটো হ'ব কট, যিহেতু ইয়াত টেন আছিলে লম্ব বাই ভূমি, গতিকে কটটো হ'ব ভূমি বাই লম্ব। ইয়াত লম্ব বাই ভূমি কি আছিলে, এ বি বাই চি বি মানে আমি বি চি বুলি কওঁ, এ বি বাই বি চি, হয়। এই বি চি বাই এ বি হ'ব, হয়নে। এতিয়া আমি আৰু কেইটামান ফৰ্মুলা চাম। ছাইন থিটা মানে কি বুজোঁ, 1 বাই কচেক থিটা। কছ থিটা মানে আমি কি বুজোঁ, 1 বাই চেক থিটা, হয়। টেন থিটা মানে আমি কি বুজোঁ, টেন থিটা ইজুকেল টু 1 বাই কট থিটা, হয়। ৪ নম্বৰে আহিব আমাৰ কচেক থিটা ইজুকেল টু 1 বাই ছাইন থিটা। ৫ নম্বৰে আহিব চেক থিটা ইজুকেল টু 1 বাই কছ থিটা। ৬ নম্বৰে আহিব কট থিটা ইজুকেল টু 1 বাই টেন থিটা। এইখিনি হৈছে আমাৰ ত্ৰিকোণমিতিৰ মূল ফৰ্মুলাখিনি। এইখিনি ফৰ্মুলা আমি ব্যৱহাৰ কৰি আমি ত্ৰিকোণমিতিৰ অংকখিনি কৰিব পাৰিম, হয়। এতিয়া ত্ৰিকোণমিতিত আমি
কোৱাড্ৰেণ্টত আহিলোঁ, ঠিক আছে। আমি ত্ৰিকোণমিতিৰ কোৱাড্ৰেণ্টত আহিলোঁ। কোৱাড্ৰেণ্টটো একেবাৰে সহজ। তোমালোকে যদি চোৱা, এখন কাৰ্টেজীয় সমতল যদি আঁকি ল'লোঁ, ASTC ফৰ্মুলা, ঠিক আছে। ASTC ফৰ্মুলা, আমি ASTC ফৰ্মুলা বুলি কওঁ। ASTC, ঠিক আছে। ASTC এইটো হ'ব ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো হ'ব ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, ইয়াত হ'ব A। এইটো হ'ব ছেকেণ্ড কোৱাড্ৰেণ্ট, ইয়াত হ'ব S। এইটো হ'ব থাৰ্ড কোৱাড্ৰেণ্ট, এইটো হ'ব থাৰ্ড কোৱাড্ৰেণ্ট, ইয়াত হ'ব T। আৰু এইটো হ'ব ফ'ৰ্থ কোৱাড্ৰেণ্ট, ইয়াত হ'ব C। এতিয়া এইটো হ'ব 90 ডিগ্ৰী, এইটো হ'ব 180 ডিগ্ৰী, এইটো হ'ব 270 ডিগ্ৰী, এইটো হ'ব 360 ডিগ্ৰী। এই যোনটো ফাৰ্ষ্ট কোৱাড্ৰেণ্ট আছে, অৰ্থাৎ এই গোটেইখিনি পজিটিভ হ'ব। মানে ইয়াত চাইন, কছ, টেন, কছেক, চেক, কট যিমানখিনি আছে সকলোখিনি ইয়াত পজিটিভ হ'ব। তাৰপিছত ছেকেণ্ড কোৱাড্ৰেণ্ট, যোনটো আমি এছ বুলি কওঁ, ইয়াত চাইন আৰু কছেক পজিটিভ হ'ব, বাকীকেইটা নিগেটিভ হ'ব। থাৰ্ড কোৱাড্ৰেণ্ট, যিটো আমি টি বুলি কওঁ, ইয়াত টেন আৰু কট পজিটিভ হ'ব, বাকীকেইটা নিগেটিভ হ'ব। ফ'ৰ্থ কোৱাড্ৰেণ্ট, যিটো আমি চি বুলি কওঁ, ইয়াত কছ আৰু চেক পজিটিভ হ'ব, বাকী থাকাকেইটা নিগেটিভ হ'ব। গতিকে এইটোৱে আছিলে ASTC ৰুল। 90টো আমি π/2 বুলিও লিখিব পাৰোঁ, 180টো π বুলি লিখিব পাৰোঁ, 270টো 3π/2 বুলি লিখিব পাৰোঁ, হয়নে? 3π/2 বুলি লিখিব পাৰোঁ। 360টো আমি টুৱাইচ π বুলি লিখিব পাৰোঁ, ঠিক আছে। গতিকে এইটোৱে আছিলে ASTC ৰুল। এতিয়া আমি পাঠলৈ যাওঁ। পাঠলৈ গ'লে আমি এইখিনি, ইয়াত যিখিনি মই বুজালোঁ সেইখিনি ইয়াত লিখা আছে, তোমালোকে চাবা। এইবিলাক উদাহৰণৰ অংক আছে, উদাহৰণ 1, উদাহৰণ 2 হওক বা উদাহৰণ 3 হওক, এই গোটেই অংকখিনি তোমালোকে কৰিবা। এইখিনি ফৰ্মুলা ইউজ হ'ব, তোমালোকে এইখিনি ফৰ্মুলা ইউজ কৰিয়ে এই অংকখিনি কৰিবা। এতিয়া ত্ৰিকোণমিতিৰ এখন টেবুল আছে, য'ত ভেলুবিলাক দিয়া থাকে, হয়। সেই ভেলুবিলাক এতিয়া চাইনৰ ক্ষেত্ৰত চাইন 0 মানে 0, চাইন 30 হাফ, চাইন 45 1/√2, চাইন 60 √3/2, চাইন 90 1, কছ মানে হ'ব 1, কছ 32 √3/2, কছ 45 1/√2, কছ 60 হাফ, আৰু কছ 90 হ'ব 0। গতিকে এইখন চাৰ্ট most ইম্পৰ্টেণ্ট। এইখনৰ যদি তোমালোকে ভেলু মনত ৰাখিব নোৱাৰা, তেতিয়াহ'লে তুমি ইয়াত যিখিনি অংক আছে এই অংকখিনি কৰিব নোৱাৰিবা। গতিকে তোমালোকে এইখন মুখস্থ কৰিবা, বুজি পেলাই ভালকৈ মুখস্থ কৰিবা। মুখস্থ কৰিলে তোমালোকে ইয়াত যিখিনি অংক আছে সেই অংকখিনি তোমালোকে কৰিব পাৰিবা, ঠিক আছে। তুমি নেক্সট গৈছোঁ নেক্সট এক্সাৰচাইজলৈ। ইয়াত কিছুমান ফৰ্মুলা আছে। চাইন 90 ডিগ্ৰী -1, ডেট মিনছ চাইন 90 ডিগ্ৰী মাইনাছ এ ইজ ইকুৱেল টু কছ এ, কছ 90 ডিগ্ৰী মাইনাছ এ চাইন এ, টেন 90 ডিগ্ৰী মাইনাছ এ কট এ, কট 90 ডিগ্ৰী মাইনাছ এ টেন এ, চেক 90 ডিগ্ৰী মাইনাছ এ কছেক এ, কছেক 90 ডিগ্ৰী মাইনাছ এ চেক এ। এতিয়া এইখিনি ফৰ্মুলা তোমালোকে মুখস্থ কৰিবা। এইখিনি ফৰ্মুলা কৰি তোমালোকৰ মুখস্থ হোৱাৰ পিছত ইয়াত যিখিনি অংক আছে সেই অংকখিনি তোমালোকে কৰিব পাৰিবা। গতিকে তাৰপিছত আমি আৰু ফৰ্মুলা পাম। কছ স্কোৱাৰ এ প্লাছ চাইন স্কোৱাৰ এ ইজ ইকুৱেল টু 1, 1 প্লাছ টেন স্কোৱাৰ এ ইজ ইকুৱেল টু চেক স্কোৱাৰ এ, কট স্কোৱাৰ এ প্লাছ 1 ইজ ইকুৱেল টু কছেক স্কোৱাৰ এ। এইকেইটা ফৰ্মুলা তোমালোকে মুখস্থ কৰিবা। ইয়াত যিকেইটা ফৰ্মুলা আছে এই অংককেইটা কৰি চাবা। মইতো ভিডিঅ'ত ইমানখিনি অংক কৰা সম্ভৱ নহয়, গতিকে তোমালোকে কৰিবা। কিবা যদি ডাউট থাকে কমেণ্টত সুধিবা, মই জনাই দিব পাৰিম। বৰ বিশেষ টান নহয়, তোমালোকে যদি ভালকৈ কৰা ত্ৰিকোণমিতিটো, ক্লাছ 10ৰ ত্ৰিকোণমিতি বৰ বিশেষ টান নহয়, তোমালোকে পাৰিবা। চ' আজিলৈ ইমানখিনি আছিলে। তো আশা কৰিছোঁ যিখিনি ক'লোঁ ভালকৈ বুজি পালা চাগৈ। তো নেক্সট ভিডিঅ'ত মই আৰু অলপ ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম, নেক্সট যি টপিক বুজাম। তো তোমালোকৰ যদি কিবা থাকে তেন্তে কমেণ্টত জনাবা। তো আজিলৈ ইমানখিনি আছিলে। থেংক ইউ।